নমস্কাৰ। আজি আমি শিকিম ধুনীয়া ফুলা আৰু একদম সফট ৰুটি কেনেকৈ বনায়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈ লৈছোঁ পানী আৰু লৈ লৈছোঁ নিমখ আৰু আটা লৈ লৈছোঁ 2 কাপ। এই আটাখিনি মই এটা বাটিত ঢালি লৈছোঁ। এয়া 2 কাপ আটা লৈ লৈছোঁ। ইয়াতে মই দি দিম অকমান নিমখ। নিমখখিনি দি লোৱাৰ পিছত মই অলপ সময় মিক্স কৰি ল'ম। তাৰ পাছত মই ব্যৱহাৰ কৰিম অকমান গৰম পানী। পানীখিনি অলপ অলপকৈ দি মই মিক্স কৰি থাকিম। আৰু অলপমান পানী দি লৈছোঁ। এয়া মই মিক্স কৰিছোঁ। হাতখন এনেকৈ কৰি মিক্স কৰিলে ধুনীয়া হয় আটাখিনি। 5 মিনিটমান মিক্স কৰি থকাৰ পিছত এনেকুৱা হৈছে। এতিয়া আটাখিনি মই আৰু 2 মিনিটৰ বাবে মিক্স কৰি তাৰপিছত ঢাকি থৈ দিম 15-20 মিনিটৰ বাবে। এনেকৈ কৰিলে আটাখিনি কোমল হয়, অলপ ফুলি উঠে। এয়া মোৰ 15-20 মিনিট ৰাখি আটাখিনি এতিয়া পুনৰ 1-2 মিনিটৰ বাবে মিক্স কৰি ল'ম। আটাখিনি খুব ধুনীয়াকৈ কোমল হৈ গৈছে। এতিয়া মই সৰু সৰু বল বনাই ল'ম ৰুটি বনাবৰ বাবে। এয়া হৈ গৈছে মোৰ এটা বল বনোৱা। এতিয়া এনেকৈ বাকীখিনিও বনাই ল'ম। এয়া মোৰ গোটেইখিনি বল বনোৱা হৈ গ'ল। এতিয়া মই অলপ শুকান আটা লৈ লৈছোঁ। ইয়াতে মই অলপ আটা লগাই তাৰপিছত ৰুটিখিনি বনাম। এতিয়া মই ৰুটিখিনি বনাম লাহে লাহে। এতিয়া মোৰ এটা ৰুটি বনোৱা হৈ গ'ল। বাকীখিনিও মই এনেদৰে বনাই লৈছোঁ। এয়া মোৰ গোটেইখিনি ৰুটি বনোৱা হৈ গ'ল। এতিয়া মই ইণ্ডাকশ্যনটো অন কৰি লৈছোঁ। আপোনালোকে গেছো ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া এটা পেন বহাই লৈছোঁ। পেনটো গৰম হৈ যোৱাৰ পিছত মই ৰুটি দি দিম। অলপ সময় পিছত ৰুটিটোৰ ওপৰেৰে ফুট ওলাই আছে। এতিয়া ৰুটিটো মই উল্টাই দিছোঁ। দুইটা চাইডে হৈ আহিছে। এতিয়া মই গেছ জ্বলাই ল'ম। এতিয়া আধা চেকা ৰুটিটো মই গেছত দি দিম। এয়া চাওক কি ধুনীয়াকৈ ফুলি গৈছে ৰুটিটো। এতিয়া এইটো চাইডো মই সেকি ল'ম। এনেদৰে বাকী ৰুটিকেইটাও মই এনেকৈ সেকি ল'ম। এয়া চাওক অলপ অলপ ফুলিবলৈ আৰম্ভ কৰিছে। এনেকুৱা সময়তে আমি ৰুটিটো গেছত দি দিব লাগিব। এইটো ৰুটিও ধুনীয়াকৈ ফুলি গৈছে।
আপোনালোকে ঘৰত এনেদৰে ট্ৰাই কৰিব। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব আৰু যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।